নমস্কাৰ বন্ধু বান্ধৱীসকল আসামে জিকে নামৰ আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালো বন্ধু বান্ধৱীসকল আগৰ ভিডিঅ'টো সোধা আপোনালোকৰ প্ৰশ্নটো আছিল মাঘৰ বিহুত নৰাৰে বনোৱা ঘৰটোৰ নাম কি এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ল ভেলাঘৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিয়া প্ৰথম দহগৰাকীৰ নাম হ'ল জুবিন গাৰ্গ দেৱজানিছ ব্লগছ এণ্ড কাৰ্ভছ ৰক্তিম দত্ত সবিতা ডেকা নয়নমণি পাঠক মনোজ ভূঞা শ্ৰীমন্ত বৰা কে ৰাভা আতিকুৰ আলী আসাম বয় এম.আৰ. ভাস্কৰ আপোনালোকে শুদ্ধটো কমেণ্ট কৰি জনাব বহুত বহুত ধন্যবাদ বন্ধু বান্ধৱীসকল আমি আপোনালোকক এই ভিডিঅ'টোত 5টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবাঢ়িছোঁ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ড কৰি উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডত অধিক সময় প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব আহকচোন পলমকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্ন কোনবিধ প্ৰাণীয়ে নিজৰ শৰীৰতকৈ 10 গুণ ডাঙৰ বস্তু খাব পাৰে সময় আৰম্ভ বন্ধু বান্ধৱীসকল আপোনালোকে সময় আগত কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই প্ৰশ্নটোৰ উত্তৰটো হ'ল সাপ হয় বন্ধুসকল সাপে নিজৰ শৰীৰতকৈ 100 গুণ ডাঙৰ বস্তু খাব পাৰে 2 নম্বৰ প্ৰশ্ন বিশ্বৰ সকলোতকৈ দামী জন্তুবিধৰ নাম কি সময় আৰম্ভ এই প্ৰশ্নটোৰ উত্তৰটো হ'ল বিশ্বৰ সকলোতকৈ দামী জন্তুবিধৰ নাম হ'ল ৰেচ খেলা ঘোঁৰা 3 নম্বৰ প্ৰশ্ন এজনী মহে এবাৰত কিমান কণী পাৰিব পাৰে ভাবি চাইছানে কেতিয়াবা সময় আৰম্ভ এই প্ৰশ্নটোৰ উত্তৰটো হ'ল এজনী মহে এবাৰত প্ৰায় 100টা কণী পাৰিব পাৰে 4 নম্বৰ প্ৰশ্ন মানুহৰ পাছতে কোনবিধ প্ৰাণী সকলোতকৈ বেছি বুজি পোৱাৰ শক্তি আছে সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ল ডলফিন 5 নম্বৰ আৰু অন্তিম প্ৰশ্নটো হ'ল কি প্ৰাণীয়ে নিজৰ জিভাৰে পানী নাখায় সময় আৰম্ভ বন্ধু বান্ধৱীসকল মোৰ এই প্ৰশ্নকেইটা আপোনালোকৰ কেনে লাগিলে কমেণ্ট কৰি জনাব এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ভেকুলী হয় বন্ধুসকল ভেকুলীয়ে নিজৰ জিভাৰে পানী নাখায় বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এইটো প্ৰশ্ন কি জন্তু থিয় হৈ হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব আমি অহা দিনৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে এনেধৰণৰ আৰু ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ নাপাহৰিব